নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ। মই আন্তৰিকভাৱে আশা কৰোঁ সকলো ভালে আছে। আৰু যিহেতু খেতি উঠিলোঁ আৰু খেতি উঠি আচলতে এতিয়া পথাৰলৈ আকৌ ওলাইছোঁ। কিয়নো ওলাইছোঁ পথাৰলৈ তাৰো বাৰু নিশ্চয় আপোনালোকে গম পাব। প্ৰথমতে শেষলৈকে চাই দিব। আৰু টাইটেল আৰু থাম্বনেইলত দেখি চাগে গম পাইছে আপোনালোকে। আৰু আমি কি হৈছে পথাৰলৈ যিহেতু যাবলৈ ওলাইছোঁ আৰু কিয়নো ওলাইছোঁ মই অকণমান দেখুৱাইছোঁ। এইখন আমাৰ কঠীয়া তুলি যিহেতু এনেকৈ শুকান কেঁচা গোবৰবিলাক শুকুৱাই লৈছোঁ। এয়া দেখিছে মানুহজনে এইফালে ভৰাই আছে। অকণমান দেখুৱাইছোঁ এইখিনি। এইবিলাক দেখিলোঁ, এইবিলাক গোবৰ যিহেতু শুকুৱাই লৈছোঁ গোবৰবোৰ এবাৰ পথাৰত দিমগৈ। লগত আৰু কিবা মিক্স কৰি সেয়া দেখুৱাই আছোঁ বাৰু। এইফালে দেখিছে এইটো বস্তাত আছে আপোনাৰ ইউৰিয়া আছে। ইয়াত 15 কিলো আনিলে বাৰু, 5 কেজি আছে। সেইখিনি পাছত দিব। এতিয়া মানে কমেও 4 বিঘামানত দিবলৈ ইয়াত 10 কেজি এনেকৈ থৈ দিছে। আৰু এইফালে গোবৰৰ লগত মিহলাই দিব। আচলতে কি হ'ল সেইখিনি মানে MOPটো দিব লাগে ইউৰিয়াৰ লগত মিক্স কৰি, কিন্তু সেইটো দিয়া নাই। MOP ঠাইত গোবৰ দিছে। MOP পৰা যিখিনি আপুনি পাব সেই সাৰটো গোবৰটো পোৱা যায়। সেইটো কাৰণে এইবাৰ প্ৰথম গোবৰ দি চাওঁ বুলি ভাবিছোঁ। কেনেকুৱা নহয় খেতি পাছত দেখুৱাম বাৰু। ধান দোৱা সময়ত খেতিটো ভাল হ'ল নে বেয়া হৈছে সেইখিনি বাৰু। গোবৰটো অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া দেখিছে একেবাৰে গোবৰটো শুকালে বাৰু, এনেকৈ শুকাব লাগিব। এতিয়া ইউৰিয়াটো মিক্স কৰিবলৈ ভাল হ'ব অকণমান, যিহেতু গোবৰটো শুকালে। আৰু ইউৰিয়াটো এতিয়া লগালগ মিক্স কৰি নিদিওঁ, কাৰণ কঠীয়া পথাৰডৰাত যেতিয়া ছিটিয়ামগৈ সাৰটো তেতিয়াহে ইউৰিয়াটো মিক্স কৰিম। আৰু আগতীয়াকৈ মিক্স কৰি দিলে মানে পানী হোৱাৰ চান্স এটা থাকে। আৰু ইউৰিয়াটো অকণমান গ'লে বাৰু। এয়া দেখিলে বহুতখিনি শুকালে। এতিয়া গৈ আছোঁ, ইয়াতে বস্তা সেইফালে বস্তা দেখিলে। এয়াই আৰু বাকীখিনি পথাৰত দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব। ব'লক বাৰু এতিয়া চাওঁগৈ পথাৰতনো কেনেকৈ সিঁচোঁ আমি, কেনেকৈ ছিটিয়াওঁ সেইবিলাক সাৰখিনি দেখুৱাই আছোঁ। যাবলৈ ওলালোঁ আৰু অকণমানিটো দেখিছে সি একেবাৰে সাজু হৈ আছে। ক'ত যাবা ধুনু? ক'ত যাবা? পথাৰ যাবা নি? যাবানে? যাব লাজ কৰিছে অকণমানিটোৱে। সেয়া আৰু বাকীখিনি দেখুৱাইছোঁ পথাৰত। এইফালে দেখিলে মানুহজনে নি আছে। এনেকৈ আহি আছোঁ আৰু পথাৰ পামহি আৰু বেছি দূৰ নহয়। যিহেতু পথাৰ পাই গ'লোহি। আৰু পথাৰখন দেখিবলৈ ইমানেই ধুনীয়া হৈছে, সেউজীয়া চবফালে দেখিছে নহয়, ইমান ভাল লাগিছে। সেউজীয়া পৰিৱেশটো এনেও ভাল লাগে বাৰু। তাতে ধাননি পথাৰ বুলি ক'লে আৰু এইটো বেলেগ কথা আৰু ইমানেই ভাল লাগিছে। দেখিছে এইফালে অকণমান যিহেতু পানী হৈছিলে এইখিনি খাজিব থাকি গ'ল। আজি যিহেতু খাজি থৈ যাম ইয়াত মাজে মাজে ক'ৰবাত। এইখিনি আছে এইফালে। বাকী সাৰ যিহেতু দিব লৈছোঁ সেয়াই দেখুৱাই আছোঁ বাৰু। এনেকৈ দেখিছে এনেকৈ খৰাহিত উলিয়াই লৈছে গোবৰ। খৰাহিতে সাৰ দি দিব নেকি বাৰু ইউৰিয়াখিনি? দেখিছে এইফালে ইউৰিয়া দি দিব। আৰু যিহেতু ইয়াত ইমান আহল বহল জেগা নাই টিপালত মেলি পেলাই মিক্স কৰিবলৈ, হেঁচোতে অকণমান বেছি বহুত দেৰি লাগিব যে, সেইটো কাৰণে এনেকৈ এখৰাহি গোবৰত এনেকৈ ইউৰিয়া 2 কাজলি হ'ব চাগে। আৰু দি দিছে এয়া 3 কাজলি দিছে। এনেকৈ মিক্স কৰি এইফালে চব এনেকৈ ছিটিয়াব। এয়া দেখিছে এনেকৈ মিক্স কৰি লৈছে মানুহজনে। এয়া যিহেতু ছিটিয়াই আছে তেওঁ। এনেকৈ এইখিনি গোটেইখিনি যিহেতু ছিটিয়াব লাগিব মাজলৈ গৈ হ'লেও। ধান কিমান পাওঁ নাজানো, গছখিনি কিন্তু বৰ ধুনীয়া হৈছে। এইবিলাক দেখিছে ইমান ধুনীয়া হৈছে গজাকেইটা। এয়াই আৰু সাৰ দিয়া পৰিৱেশ অকণমান দেখুৱাই দিলোঁ। কেনেকৈ দিছোঁ, কি কি দিছোঁ সেইখিনি দেখিলে নহয়। এনেকৈ গোবৰ আৰু ইউৰিয়া মিক্স কৰি খৰাহিয়ে যিহেতু দি থকা হ'ব একেবাৰে আলি কাষলৈকে। দেখিছে নহয়। আৰু অকণমান দেখুৱাইছোঁ পথাৰৰ দৃশ্য। এইবিলাক দেখিছে ইমান ধুনীয়া লাগিছে সেউজীয়া পৰিৱেশ। এয়াই আৰু এইখিনি দেখুৱাত আপোনালোকক। এইটো ৰোৱা সময়ত সাৰ দিয়া হ'ল বাৰু। আৰু এতিয়া যিহেতু টপ ড্ৰেছিং বুলি কয়, ৰোৱা 15 দিনৰ পিছত দিয়ে বুলি কয়। আৰু কিন্তু এনেকৈ মানে বহুতৰ মুখত শুনো আৰু ৰোৱা 15 দিন, আমাৰো তেনেকৈ দিছিলোঁ। এইবাৰ অকণমান আমাৰ কি হ'ল 15 দিন আৰু 15 দিন বঢ়াই দিয়া হ'ল। 30 দিনৰ পিছত দিছোঁ বাৰু, এমাহে হ'ল ৰোৱা। এইবাৰনো কেনেকুৱা হয় সেয়াই আৰু। আচলতে কি হ'ল একেখিনি খেতি মাটিতে আমাৰ যিহেতু লুটিয়াই বগৰাই খেতি কৰি থকাহে হয়। আৰু টপ ড্ৰেছিংটো খুব জৰুৰী, কাৰণ কি হ'ল মাটিৰ যিহেতু উৰ্বৰতা গুণাগুণ, সেই গুণাগুণটো একেবাৰে নাইকিয়া হৈ গৈছে। টপ ড্ৰেছিংটো কৰিব লাগে। যিহেতু বিঘাত যদি আপুনি 4 মোন ধান পায় তেতিয়াহ'লে 5 মোন পাব টপ ড্ৰেছিং কৰিলে। সেইটো যিটো আমি প্ৰমাণ পাইছোঁ বাৰু সাৰ দিয়া টপ ড্ৰেছিং কৰাত বহুতখিনিয়ে ভাল পোৱা হয়। আৰু আচলতে ইমান কষ্ট কৰি যদি আমি খেতিয়কে ধান নাপাওঁ বহুত দুখৰ কথা। সেইটো কাৰণে এই প্ৰথম ৰুওঁতেই অকণমান মানে আপডাল কৰিব লাগে গছবিলাকত। যিখিনি প্ৰয়োজন সাৰ সেইখিনি দিব লাগে, সেইটো বুলি মই ভাবোঁ আৰু আপোনালোকে যদি কোনোবাই দিয়া নাই দিব পাৰিব।
15 দিন নালাগে, এমাহৰ পিছতো দিলেও একো নহয়। তেনেকৈ আমাৰ যোৱাবাৰো তেনেকুৱা কৰিছিলোঁ বাৰু, হ'লেও ধান ভাল পাইছোঁ কিন্তু দেই। এইবাৰো তেনেকৈ কৰিছোঁ আৰু গোবৰটো প্ৰথম দিছোঁ, এইবাৰ ইউৰিয়াৰ লগত মিক্স কৰি। কেনেকুৱা হয় সেইটো ধান দোৱাৰ দিনতহে ক'ব পাৰিম। আৰু যিটো একেখিনি মাটিকে লুটিয়াই বগোৱাই খেতি কৰি থকা হয়, তাত যদি সাৰ নিদিয়ে ধান পাব জানো? কেতিয়াও নাপায়, একেবাৰে কম পাব। সেইটো কাৰণে ভাবিলোঁ আপোনালোকক ভিডিঅ' কৰি দি দিওঁ আৰু সেইখিনি আজিলৈ যিটো আহিছোঁ, আৰু মই অকণমান ছটিয়াই দিম। এইফালে তেওঁ ছটিয়াই আছে অকলৈ, সেইখিনি সহায় কৰি দিওঁ অকণমান। আজিলৈ আহিছোঁ। মোৰ ভিডিঅ'টি প্ৰথমবাৰ যদি সকলোৱে চালে, কোনোবাই যদি নাই চাই তেনেকৈ ক'বলৈ নাই বাৰু। যদি ভাল পালে সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলি আশা থাকিল। আজিলৈ আহিছোঁ, নমস্কাৰ।